ইয়াৰ পৰিস্থিতি চাওক, ৰাস্তা ঘাটৰ অৱস্থা নাইকিয়া চাওক। এখন যদি গাড়ী আহে, গাড়ীখন ইয়াতে ফাঁচি গোটেই দিনটো লাগিব গাড়ীখন ওলাওঁতে। চাই লওক, লং জাপ 10 নম্বৰ গাঁৱৰ পৰিস্থিতি। 1 নম্বৰ ৱাৰ্ডৰ ভোটৰ টাইম আহিলে চৰকাৰে ভোটকেইটা নিবলৈ আহে, কিন্তু এতিয়া ৰাস্তাটো বনাই দিব কোনো নোৱাৰে। চাওক, এখন গাড়ী আহিলে গোটেই দিনটো লাগিব ইয়াৰ পৰা ওলাওঁতে। কিমান ভাল ৰাস্তা আহিছে নহয়। কংগ্ৰেছ চৰকাৰৰো চকুত নপৰিলে আৰু বিজেপি চৰকাৰো চকুত নপৰিলে। এয়া চাওক ৰাইজ, চাই লওক লং জাপৰ ৰাস্তা ঘাট কেনেকুৱা চাই লওক। সকলোবোৰ মই দেখাম। লং জাপৰ ৰাস্তা ঘাট চাই লওক কিমান ধুনীয়া। দিব লাগিব গাড়ীখন। মানুহে যে চাইকেল লৈ যাবলৈও মানে সাহটো নহয়। চাইকেল লৈ যাবলৈও সাহে নোকোলায়, এনেকুৱাই ৰাস্তা মানে। চাওক, ৰাস্তাৰ কাণত পানী দম দম হৈ আছে। কংগ্ৰেছ চৰকাৰো চকুত নপৰিলে আৰু বিজেপি চৰকাৰো বৰ্তমানলৈকে চকুত এতিয়ালৈকে পৰা নাই। ৰাভিছ দিছিলে, ৰাভিছ মাটিৰ লগত পোত খাই গ'ল। ৰাভিছ এতিয়া বিচাৰিয়ে নাপায়। মানে মানুহ ওলাব কোনোফালে মানে সাহে নোকোলায়। মানে কি ওলাব, ৰাস্তা ঘাটে যদি অৱস্থা নাইকিয়া হয় কি মানুহ ওলাব। ল'ৰা ছোৱালীবোৰ স্কুল কলেজ যাবলৈও এই বোকাত কেনেকৈ যাব। স্কুল কলেজ এই বোকাত তেনেকেই যাব না, খোজকাঢ়ি যাব। তাকে চৰকাৰে দেখে জানো? এইবোৰ দেখা নাপায়। এয়াই 1 নম্বৰ ৱাৰ্ডৰ ৰাস্তা ঘাট। চৰকাৰ আহে আৰু যায়, কিন্তু ৰাস্তা ঘাট চব একেই থাকে। ভোটৰ টাইমত চবেই কয় যে ৰাস্তা ঘাট বনাম, মানুহক ঘৰ দিম, লেট্ৰিন বাথৰুম দিম, কিন্তু ভোটত জিকাৰ পিছত চব একেই থাকে। যি আছিলে সেয়াই থাকে। কমচে কমটো ৰাস্তাটো বনাই দিব পাৰে না। ৰাভিছ ইয়াত দিছে, কিন্তু ৰাভিছ মাটিৰ লগত পোত খাই গৈছে। সেয়াই লং জাপৰ অৱস্থা। বানপানীত মানুহ উপঙি থাকিবলগীয়া হয়। এইবোৰ চৰকাৰৰ চকুত নপৰে। এইবোৰ ৰাস্তা ঘাট না, সৰু সুৰা বস্তু, এইবোৰ চকুত নপৰে চৰকাৰৰ। এজাক বৰষুণ দিলে ৰাস্তা দি ওলাব নোৱাৰা হৈ যায়, এনেকুৱা পৰিস্থিতি হয়। এনেকুৱা অৱস্থাতে ল'ৰা ছোৱালীবোৰ কলেজত আৰু কলেজত যাবলগীয়া হয়। এবাৰ ভাবি নাচায় যে আমিওতো মানুহেই না। চৰকাৰে আমালৈ এবাৰো মানে ঘূৰি নাচায়। চাওক ৰাস্তা ঘাট কি অৱস্থা। এজাক যদি বৰষুণ দিয়ে এখন গাড়ী আনিব নোৱাৰা হৈ যায়। এনেকুৱা পৰিস্থিতি লং জাপ 10 নম্বৰ গাঁৱৰ পৰিস্থিতি।
হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এবাৰ আপুনি আমাৰ ফালে চকু মাৰি চাব এপাক। বেছি নহ'লেও অলপকৈ চাব, বুজিছে আমি কি অৱস্থাত থাকোঁ। 1 নম্বৰ ৱাৰ্ডৰ মানুহ, আপুনি এবাৰ চকু মেলি চাব খালি। এই পৰিস্থিতিতে আমি জীৱন নিৰ্বাহ কৰি আছোঁ। চাওক, ৰাস্তা কাষে কাষে পানী দম খাই খাই আছে, যে এটা পুখুৰীহে হৈ আছে, এটা পুখুৰীৰ নিচিনা হৈ আছে গোটেই। এখন যদি গাড়ী ইয়াত ফাঁচে, গোটেই দিনটো লাগিব ওলাওঁতে, তথাপিও গাড়ীখন উলিয়াব নোৱাৰিব। এজাক বৰষুণ দিলে মানুহৰ অৱস্থা নাইকিয়া হৈ যায় মানে। এইবোৰ চৰকাৰে দেখা নাপায়। চৰকাৰক মই অনুৰোধ কৰিছোঁ যে মোৰ ফালৰ পৰা যাতে ৰাস্তাটো যেনে তেনে অলপমান মেৰামতি কৰি দিলে ভাল হয়। এটা এটা দ পুখুৰীৰ দৰে হৈ আছে গোটেইবোৰ। ইয়াত মানুহবোৰ কেনেকৈ ওলাব সোমাব কওকচোন আপোনালোকে, কেনেকৈ ওলোৱা সোমোৱা কৰিব? কোনোবা এজনৰ যদি চিৰিয়াছ কিবা বেমাৰ হৈ যায় ন, ইয়াত ওলাওঁতে মানুহটো মৰি যাব আধা বাটতো গৈ নাপাব, ঘৰৰ পৰা ওলাওঁতেই মৰি যাব, এনেকুৱা অৱস্থা। চৰকাৰক মই অনুৰোধ কৰিছোঁ যে এই ৰাস্তাৰ কাষৰ পুখুৰীবোৰত, গাঁত বুলি নকয়, পুখুৰীবোৰত যাতে মাছ জীৱন দিয়েহি, মানে মাছ জীয়াইহি, পুখুৰীত মাছ দিয়েহি যাতে এই গাঁতবোৰত। চৰকাৰক মই অনুৰোধ কৰিছোঁ যে ৰাস্তাটো অলপমান মেৰামতি কৰি দিয়ে। আজিলৈ ইমানেই, ধন্যবাদ।